নমস্কাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে সম্পৰ্কীয় কেইটামান তথ্য আপোনালোকক কুইজৰ জৰিয়তে জনাব বিচাৰিছোঁ। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেলটো ক্লিক কৰক যাতে আপোনালোকে আমাৰ আপডেটবিলাক পাই থাকে। আজিৰ কুইজৰ প্ৰথমটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত কেতিয়া লোৱা হয়? বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত 1972 চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা ষ্টকহোমত অনুষ্ঠিত হোৱা কনফাৰেন্স অন হিউমেন এনভাইৰনমেণ্টত লোৱা হয়। দ্বিতীয়টো প্ৰশ্ন, বিশ্ব পৰিৱেশ দিৱস প্ৰথম কেতিয়া পালন কৰা হয়? 1974 চনত 1974। তৃতীয়টো প্ৰশ্ন, এই দিৱসৰ প্ৰথমটো থিম কি আছিল? এই দিৱসৰ প্ৰথমটো থিম আছিল অনলি ওৱান আৰ্থ। চতুৰ্থটো প্ৰশ্ন, 2019 চনৰ থিমটো কি আৰু হোষ্ট নেশ্যন কোন? 2019 চনৰ থিমটো হ'ল এয়াৰ পলিউশ্যন আৰু হোষ্ট নেশ্যন হ'ল চাইনা। 2018 চনৰ হোষ্ট নেশ্যন কোন আছিল? 2018 চনৰ হোষ্ট নেশ্যন আছিল ইণ্ডিয়া আৰু থিমটো আছিল বিট প্লাষ্টিক পলিউশ্যন। 6 নম্বৰ প্ৰশ্ন, কোনখন আন্তৰ্জাতিক সন্মিলনে প্ৰথমবাৰৰ বাবে অজন গেছ নিৰ্গমনত হ্ৰাসকৰণত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও বায়ুমণ্ডলক প্ৰাকৃতিক সম্পদ হিচাপে ঘোষণা কৰিছিল? ৰায়ত অনুষ্ঠিত হোৱা 1992 দ্য আৰ্থ ছামিট। ৰাষ্ট্ৰসংঘৰ মতে পৃথিৱীৰ কিমান শতাংশ জনতাই আনছেফ এয়াৰ উশাহত গ্ৰহণ কৰে? 92% পপুলেশ্যনে, 92% মানুহে। বিশ্বৰ কিমান শতাংশ মানুহ বায়ু প্ৰদূষণজনিত কাৰণত মৃত্যুমুখত পৰে? ইয়াৰ উত্তৰ হ'ল 7 মিলিয়ন। এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ 9 নম্বৰটো প্ৰশ্ন, ছালফাৰ ডাই অক্সাইড আৰু বিভিন্ন প্ৰকাৰৰ নাইট্ৰাছ অক্সাইড আমাৰ পৰিৱেশত কুপ্ৰভাৱ পেলোৱা কি ঘটনাৰ বাবে দায়ী? ইয়াৰ উত্তৰ হ'ল এচিড ৰেইন। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন CFC এবিধ গ্ৰীণহাউচ গেছ। এই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আমাৰ ৰেফ্ৰিজাৰেটৰতো ইউজ হয়। ৰেফ্ৰিজাৰেটৰত ইউজ হোৱা ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনবিধৰ নামটো কি? ৰেফ্ৰিজাৰেটৰত ইউজ হোৱা ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনবিধৰ নাম হ'ল ফ্ৰিয়ন। পৰিৱেশ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ 5R নীতি কি? 5R নীতি কি? পৰিৱেশ বিজ্ঞানৰ এই 5R নীতি হ'ল ৰিডিউচ, ৰিইউজ, ৰিচাইকল, ৰিকভাৰ এণ্ড ৰিজেনেৰেট। আজিৰ কুইজ ইমানেই। প্লিজ ছাবস্ক্ৰাইব। থেংকছ ফৰ ৱাটছিং। ধন্যবাদ।